এই ইমান যে আগে আগে গৈছা মই কি ঘৰ চিন পাওঁ নেকি এতিয়াও মতা ধানটো হৈছে নাই এই আজি বিয়া হ'ল তাই মতা ধানটো খেলাব পাৰে নাই আহি থাক আজি পাই আৰু তুমি মোৰ এই ঘৰখনো মোৰ এয়া চব মোৰে এই ৰাংকাতি কোনো বিয়া নকৰাও বুলি ভাবিছিল আজি এই ৰাংকাতি বিয়া হৈ আহিলা এই ডাংকাতিক বিয়া কৰি ভালহে ক'লো নে বেয়াহে কৰিলো ইফালে বিয়া নকৰালেও নহয় দে যি হ'ল হ'লেতো তাই কি কৰি আছে চাই আহোঁ বাৰু তাই বেটে মুচন নাচাগে এনে তাই তাই কৈ না তো এই একেদিনে ৰাণীৰ নিচিনাকে বহি আছা এখন মোৰ বিচিনা এটা মহে ঘুমাওঁ বিচিনা পেনো কি কৈছা তোমাৰ নিচিনা আমাৰ দুটা আজি বিয়া হৈছে গম পাইছা না নাই আজি পে এখন নিচিনা আধা ভাগ তোমাৰ আধা ভাগ মোৰ থাক পাইছা না উইবা মোৰে ঘৰত মোৰে বিচিনাত মোকে অধিকাৰৰ কথা কৈ কি মতা ভুলটোতো মোৰে এই ময়ে চপাই লৈছোঁ এনেও আজি হয়ো আমাৰ বিয়া হৈছে সঁচাকৈ দে আৰু খুব কৰি থাকোঁ মই এতিয়া জীৱন হয় তলকে এৰি ল'বা যা ইফালে যা বিয়া নকৰবি দোষ তোমাক মই যাচি অহা নাই বিয়া কৰাবা গৈছা আৰু কেতিয়া আহিছোঁ বেলেগ গিলাকৰ প্ৰথম দিনা ইমান ৰোমেণ্টিক কথা পাতে এওঁ আকৌ মোৰ লগত আজিৰ পৰা কাজিয়া লাগিব আৰম্ভ কৰিছে ভগৱানেহে জানে ইয়াৰ লগত মই কেনেকৈ চলিম মায়ে আৰু লিখিয়া বিচাৰি নাপালা এৰা এতিয়াতো হবা লগাতো হ'লে এতিয়াতো হোৱাটো আৰু নোহোৱা কৰিব নোৱাৰোঁ বিয়া হ'লে আমাৰ এতিয়া যি হ'ল ইফালে লগা সোমাওঁ মই ইফালে সোমাওঁ দে বাপা ঐ বাপা বহুত বেলা হ'ল উঠ উঠছো বা এয়া কি মহাৰাণী উঠাৰ সময় হয় তাই ভাবছি নেকি তাই জীয়ে ধঙতে আছে তাই যে এখন ঘৰৰ বোৱাৰী হৈ লাগে এই ডাকাতি ৰাতিপুৱাৰ পে কি দেৰা আছে চালা ধৰিছে ঐ মই ঘৰত 8টা বজাত ঘুমাই উঠোঁ ঘৰত মোক কোনো জগাবা সাহস নকৰে আৰু এতে পুৱাৰ পে আৰম্ভ হ'লে হেৰা এখন তোমাৰ ঘৰ নহয় এখন মোৰ ঘৰ আৰু বোৱাৰী ৰাতিপুৱাই উঠে তোমাৰ নিচিনাকৈ 8টা বজালৈ ঘুমাই নাথাকে বাহিৰত যা আৰু কাম কৰ কাম আৰু এই বাহিৰত পুৱাই মই এই বাহিৰত পুৱাই কাম কৰিব নোৱাৰোঁ মই যেতিয়া মন যায় তেতিয়া কৰোঁ ইমান পুৱাতে মই ঘৰতে কাম কৰা নাছিলোঁ আৰু এতে দে যি ভাল দেখা কৰি থাক আৰু বাহিৰত আহক বাৰু এতিয়া আহক মাইৰে মই এতিয়া বোৱাৰী হৈছোঁ নহয় মই সোনকালতে উঠি কাম বন কৰিব লাগিব দেউতা চালক বোৱাৰী আজি দেৰিয়ে কৰিলা কালিৰ পৰা সোনকালে উঠিবা বোৱাৰী মানুহ ইমান সময়লৈ ঘুমাই নাথাকে নহয় সোনকালে উঠি ঘৰৰ কামবিলাক কৰিবি তুমি মায়ে দেউতাই বেমাৰী সেইকাৰণে তোমাৰ সোনকালে বিয়া পতা হৈছে উঠি ঘৰৰ কামবিলাক কৰিবি হ'ব দেউতা মই কালিৰ পৰা সোনকালতে উঠিম আজি অকণমান দেৰিয়ে হ'ল আপুনি চাহ খাওক এওঁগা ক'ত গ'ল দেউতাক চাহখিনি দিলোঁ ক'দিহে ন হেৰা শুনিছা চাহটো লওঁ লোৱা আজিহে গেছটো শেষ হ'ব পালা
মই এতিয়া খৰিত ভাত ৰন্ধা লাগব এই বুঢ়াই কেনেকৈ খৰি খাব এওঁ নাই ঘৰত ময়ে খাব আগতে গাঁৱত কত খৰি খালোঁ আৰু ইয়াতে ভাত ৰন্ধা লাগি দুডাল খৰিহে পাৰিম দে এই মোৰ মান সন্মান খেদালা এই খৰি ফালবা আছে এই গাঁৱৰ মানুহে দেখিলি তাৰ কি ক'ব মোক এই কি কৰবা আছে এইবিলাক এই কি কৈছা এইবিলাক ৰাতিপুৱাৰ পৰাই গাঁৱৰ এনে মানুহে দেখিলি কি বুলি ক'ব এইবিলাক বেলেগে দেখা নাই তই বেলেগৰ ঘৰবিলাক খৰিহে ফালছোঁ কাছত উঠা নাই নহয় তই যি এনেই খৰি ফালবা লগা হৈছে মই কি মৰি গৈছোঁ নেকি এই এনেই গাঁৱৰ এই কাষৰ মানুহবিলাক দেখা পাইছে নাই সিহঁতে দেখা পালে আমাক হাঁহিব কি বোলে নতুন বইনা তই আহি ৰাতিপুৱা খৰি লাগছে খৰি ফালক লাগছে মতা বুলি তই গাঁৱত যি মতা আছিলে এতিয়া তই মোৰ ঘৰত আছ তই মোৰ মতে চলিবি বৰ কথাটো কৈছে গাঁৱত মই কত খৰি ফাললোঁ আৰু এটা মানুহ দেখাই বুলি আকৌ ভয় কৰি খৰি নফলাকে থাকিম নেকি ঘৰত আছিলি খৰি ফালবা ক'বালে সেইকাৰণে মই নিজে ফালবা লগা হৈছে দে খৰি ফাল পিছে মই বেলেগ কামকে কৰোঁ হে প্ৰভু এক মই কি কৰি কণ্ট্ৰলত ৰাখিম এই গাঁৱত যি মতা আছিলা এতিয়া বিয়া হ'ল তাই এতিয়াতো অলপ ভাল হ'ব পাৰে মোৰ মান সন্মান খেদাব এই কম দিনত এই আৰু কি বা কৰে